ধনৰ খকুৱা এছিএছ নপুৰ বৰাৰ কাৰ্যালয়ত এতিয়া সিএম ভিজিলেন্সে অভিযান চলাইছে গৰৈমাৰীৰ ৰাজহ চক্ৰৰ যি কাৰ্যালয় নপুৰ বৰাৰ যি কাৰ্যালয়ত অভিযান চলাইছে সিএম ভিজিলেন্সে 12 জনীয়া এটা দল গৈ উপস্থিত হৈছে আৰু অভিযান চলাইছে আজিৰ দিনটোত অভিযান চলাইছে সিএম ভিজিলেন্সৰ এটা 12 জনীয়া দলে লাটমণ্ডল দালালৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছিল নপুৰ বৰাই আৰু নপুৰ বৰাৰ কাৰ্যালয়ত এতিয়া 12 জনীয়া সিএম ভিজিলেন্সে অভিযান চলাইছে এই মুহূৰ্তত লৈছো এটা সবিশেষ তথ্য নেশ্যনে দৰ্শকসকলৰ বাবে খকুৱা এছিএছ বিষয়া নপুৰ বৰাৰ কাৰ্যালয়ত সিএম ভিজিলেন্সৰ অভিযান সিএম ভিজিলেন্সৰ 12 জনীয়া এটা দলে অভিযান চলাইছে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলাইছে 12 জনীয়া সিএম ভিজিলেন্সৰ এটা দলে আৰু ধন সংগ্ৰহত চক্ৰ বিষয়ে নপুৰ বৰাৰ এজেন্ট হৈ কাম কৰিছিল লাটমণ্ডল দালালে আৰু নপুৰ বৰাৰ গৰৈমাৰীত দুৰ্নীতিৰে ঘটিছিল পৰ্বত সমধন আৰু তাৰ পাছত এতিয়া সিএম ভিজিলেন্সে গৰৈমাৰীৰ যি ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলাইছে নপুৰ বৰাৰ যি কাৰ্যালয় তাত অভিযান চলাইছে নপুৰ বৰাই মাটিমাৰি সংক্ৰান্তত সংঘটিত কৰিছিল বিয়াগুম দুৰ্নীতি আৰু তাৰ পাছত এতিয়া সিএম ভিজিলেন্সে গৰৈমাৰীত অভিযান সামৰি নপুৰ বৰাক লৈ গুৱাহাটীলৈ ৰাওনা হৈছে বুলি খবৰ লাভ কৰা হৈছে আৰু এই নপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীয়ে একশ্যন আৰম্ভ কৰিছে যেটো ধনৰ খকুৱা এছিএছ বিষয়া নপুৰ বৰাৰ কাৰ্যালয়ত এতিয়া সিএম ভিজিলেন্সে অভিযান চলাইছে আৰু 12 জনীয়া এটা দলে অভিযান চলাইছে গৰৈমাৰীৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ধন সংগ্ৰহত চক্ৰ বিষয়া নপুৰ বৰাৰ এজেন্ট হৈ কাম কৰিছিল লাটমণ্ডল আৰু দালালে তাৰ পাছতে এতিয়া এনেদৰে সিএম ভিজিলেন্সে নপুৰ বৰাক লৈ গৈছিল কাৰ্যালয়লৈ আৰু তাৰ পাছতে এতিয়া সিএম ভিজিলেন্সে 12 জনীয়া এটা সিএম ভিজিলেন্সৰ দলে নপুৰ বৰাৰ কাৰ্যালয়ত অভিযান চলাইছিল নপুৰ বৰাই যেটো মাটিমাৰি সংক্ৰান্তত যেটো বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছিল আৰু তাৰ পাছতে গৰৈমাৰীত অভিযান সামৰি এতিয়া সিএম ভিজিলেন্সে নপুৰ বৰাক লৈ আহিছে গুৱাহাটীলৈ আমি পুনৰবাৰ সেই খবৰ জনাইছো ধনৰ খকুৱা এছিএছ বিষয়া নপুৰ বৰাৰ বিলাসী জীৱন লাটমণ্ডলৰ সৈতে ৰাজহ চক্ৰ বিষয়া নপুৰ বৰাই বিলাসী জীৱন কটাইছিল আৰু এনেদৰে কোটি কোটি টকা আত্মসাৎ কৰিছিল এগৰাকী এছিএছ বিষয়া আয়তকৈ নপুৰ বৰাৰ সম্পত্তি 400 গুণতকৈ বেছি আৰু এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী এগৰাকী এছিএছ বিষয়াৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে আৰু এছিএছ বিষয়া নপুৰ বৰা বাসগৃহত অভিযান চলাইছিল আৰু সেই অভিযানৰ অন্তত কোটি কোটি টকা উদ্ধাৰ কৰা হৈছিল আৰু টকা গণি ভাগৰি গৈছিল বেংকৰ মানুহৰ লগতে আৰক্ষী বিষয়া ভাগৰি গৈছিল কোটি কোটি টকা যেটো আত্মসাৎ কৰিছিল এগৰাকী এছিএছ নপুৰ বৰাই আৰু নপুৰ বৰাৰ বিৰুদ্ধে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান চলোৱা হৈছিল অভিযানৰ অন্তত আটক কৰা হৈছিল এগৰাকী এছিএছ নপুৰ বৰা আৰু আজিৰ নপুৰ বৰা গৰৈমাৰীৰ যি কাৰ্যালয় গৰৈমাৰী কাৰ্যালয়ত সিএম ভিজিলেন্সে অভিযান চলাইছে অভিযানৰ 12 জনীয়া এটা দলে অভিযান চলাইছে আৰু এইগৰাকী নপুৰ বৰা এছিএছ নপুৰ বৰাৰ বাসগৃহটো কোটি কোটি টকা ওলাইছিল আৰু যি টকা গণি ভাগৰি পৰিছিল সিএম ভিজিলেন্সৰ দলৰ লগতে বেংকৰ মানুহ আৰু আৰক্ষী বিষয়াসকল ভাগি পৰিছিল আৰু সিএম ভিজিলেন্সে যেটো তেওঁ যি ঘৰ বাসগৃহ আৰু যি সমূহ তেওঁ সম্পত্তি গৈছিল সকলোতে অভিযান চলাইছিল আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে নপুৰ বৰা গৰৈমাৰীৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত সিএম ভিজিলেন্সে অভিযান চলাইছে 12 জনীয়া এটা দল উপস্থিত হৈছে আৰু গৰৈমাৰীত আৰু তাৰ পাছতে এতিয়া অভিযান চলাইছে সিএম ভিজিলেন্সে আৰু নপুৰ বৰাৰ যি বিলাসী ফ্লেটসমূহতো এক প্ৰকাৰে আৰক্ষী অভিযান চলাইছিল আৰু তাৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰিছিল আৰক্ষী আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে গৰৈমাৰী যি ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলাইছে সিএম ভিজিলেন্সে আৰু যেটো 2019 বৰ্ষতে ৰাজহ চক্ৰ বিষয়া হিচাপে এগৰাকী এছিএছ নপুৰ বৰাই যোগদান কৰিছিল আৰু তাৰ পাছৰে পৰা এনেদৰে দুৰ্নীতিৰে ঘটিছিল পৰ্বত সমধন আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে নপুৰ বৰাৰ যি কাৰ্যালয়ত এক প্ৰকাৰে সিএম ভিজিলেন্সে অভিযান চলাইছে 12 জনীয়া এটা দল সিএম ভিজিলেন্সৰ এটা দল উপস্থিত হৈছিল গৰৈমাৰীত আৰু অভিযান সামৰি এতিয়া নপুৰ বৰাক গুৱাহাটীলৈ লৈ আহিছে বুলি শেহতীয়া তথ্য লাভ কৰা গৈছে নডেল অফিচাৰে ক'ব তথাপি কি পালে নডেল অফিচাৰে ক'ব ইনভেষ্টিগেশ্যন ষ্টেটত আছে বেয়া নাপাব আৰু ক'ত লৈ যাব সেইটো ক'ব নোৱাৰিম বেয়া নাপাব আৰু কোনোবা এৰেষ্ট হ'ব নেকি
নাই এতিয়া ইনভেষ্টিগেশ্যন ষ্টেটত আছেতো কেছটো আমি একো ক'ব নোৱাৰিম। নাই 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 আজিৰ দিনত কি ক'ব বিচাৰে আৰু কোনোবা মণ্ডল কিবা এইটো কেছত জড়িত হ'ব নেকি? নাই নাই আমি এতিয়া একো ক'ব নোৱাৰিম, বেয়া নাপাব, আপোনাক গম পাব। কালি এজন মণ্ডল এজন মানে কৰায়ত্ব কৰা হৈছে তেওঁক এৰি দিব দৈমাৰী কেছটো কি হ'ব? পদক জুমাৰী মানে এতিয়া বৰ্তমান থানাত আছে কিবা ক'ব নেকি? শৰৎ দৈমাৰটো আমি মাতা নাই, এতিয়ালৈকে মাতা নাই। ঠিক আছে। যোৱাকালি দৈমাৰীক গ্ৰেপ্তাৰ কৰালৈ কি কৰিব? দৈমাৰী গ্ৰেপ্তাৰলৈ কি কৰিব ছাৰ? বেয়া নাপাব, এতিয়া ইনভেষ্টিগেশ্যন ষ্টেটত আছে, বেয়া নাপাব প্লিজ। সেইটো ক'ব নডেল অফিচাৰে ক'ব। তথাপি কি পালে? নডেল অফিচাৰে ক'ব, ইনভেষ্টিগেশ্যন ষ্টেটত আছে, বেয়া নাপাব। আৰু ক'ত লৈ যাব? নাই সেইটো ক'ব নোৱাৰিম, বেয়া নাপাব। আৰু কোনোবা এৰেষ্ট হ'ব নেকি? নাই এতিয়া ইনভেষ্টিগেশ্যন ষ্টেটত আছেতো কেছটো আমি একো ক'ব নোৱাৰিম। নাই 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 আজিৰ দিনত কি ক'ব বিচাৰে আৰু কোনোবা মণ্ডল কিবা এইটো কেছত জড়িত হ'ব নেকি? নাই নাই আমি এতিয়া একো ক'ব নোৱাৰিম, বেয়া নাপাব, আপোনাক গম পাব। কালি এজন মণ্ডল এজন মানে কৰায়ত্ব কৰা হৈছে তেওঁক এৰি দিব দৈমাৰী কেছটো কি হ'ব? পদক জুমাৰী মানে এতিয়া বৰ্তমান থানাত আছে কিবা ক'ব নেকি? শৰৎ দৈমাৰটো আমি মাতা নাই, এতিয়ালৈকে মাতা নাই। ঠিক আছে। যোৱাকালি দৈমাৰীক গ্ৰেপ্তাৰ কৰালৈ কি কৰিব? দৈমাৰী গ্ৰেপ্তাৰলৈ কি কৰিব ছাৰ? বেয়া নাপাব, এতিয়া ইনভেষ্টিগেশ্যন ষ্টেটত আছে, বেয়া নাপাব প্লিজ।